तो hey दोस्तों, वेलकम टू माय सेकंड हैंड चैनल बमफुस ब्लॉग। अभी मजा आएगा ना। আজি আপোনালোকক দেখাম মই হেমন্তহঁতৰ বাৰীৰ পিছফালখন কি আছে হেমন্তহঁতৰ বাৰীৰ পিছফালে। अच्छा हमको सिखा रही। জানিবলৈ আপোনালোকে পুৰা ভিডিঅ'টো চাই থাকক। তেলে আহক চিকাৰখন মুখত দি অতি সোনকালে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো। चलो भाई देखो अब मैं क्या करता हूँ। বিমল बोलो जुबा केसरी। আৰু বাৰীখনৰ পিছফালে আহোঁতে আপোনালোকে পোনপ্ৰথমতে দেখা পাব হেমন্তহঁতৰ এইটো এটা বিশাল পুখুৰী। এইটো আপোনালোকে দেখিছে এটা মস্ত পুখুৰী, কিন্তু দুখৰ কথা যে ফিচাৰীটোত এটাও মাছ নাই। गजब बेइज्जती है। আৰু এনেকে পিছফালে এই জপনাখন খুলি পেলাই আমি একদম পুৰা দৌৰ মাৰিছো এনেকে পিছফালে। আৰু আহোঁতেনে আমি দেখিছো একদমেই আমাৰ অসমীয়া আৱেগ ভুলকা বাঁহ। এয়া চাওক আপোনালোকে, আৰু এয়া কাটি থৈছে ভুলকা বাঁহ। काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह। আৰু সুখৰ কথা এইটো যে যেতিয়াৰ পৰা মোদীয়ে ফ্ৰী লেট্ৰিন দিছে তেতিয়াৰ পৰা এই বাঁহৰ তলত কোনো নাহাগে, গতিকে ইয়াত গু নাই। यही नहीं, अभी और सुनिए। আৰু যদিহে আপোনালোকে কণ্টেণ্টৰ নামত গু চাব বিচাৰে তেতিয়াহ'লে ইউটিউবত এজন আমুক ভাই নামৰ চেনেল আছে, সেই চেনেলটোত গৈ আপোনালোকে গু চাব পাৰে। আমাৰ চেনেলত কোনো ধৰণৰ গু পোৱা নাযায়। আৰু এনেকৈ হেমন্তহঁতৰ বাৰীৰ পিছফালে এনেকৈ ভুলুকা বাঁহ পাৰ কৰি পেলাই যেতিয়া আপোনালোকে এনেকৈ আহিব তেতিয়া আপোনালোকে দেখা পাব এখন সাগৰ সদৃশ পথাৰ। আৰু এই পথাৰত এবিধ একদম খাতাৰনাক মনষ্টাৰ টাইপৰ এবিধ প্ৰাণী পোৱা যায়, আৰু সেই প্ৰাণীবিধে আপোনাৰ তেজ খাই একদম শেষ কৰি দিব পাৰে। আৰু সেই প্ৰাণীবিধৰ নাম হৈছে জোক। टेंशन नहीं लेने का आपू ने ना। আৰু এই জোকৰ পৰা সাৱধান হৈ ইয়াতে চেণ্ডেল খুলি এই জোকৰ পৰা সাৱধান হৈ আমি হেমন্তহঁতৰ পথাৰৰ পানীত আমি পদাৰ্পণ কৰি দিছোঁ, কিন্তু সাৱধান। তো দোস্ত এয়ে হৈছে হেমন্তহঁতৰ পিছফালে থকা পথাৰখন। আৰু এই পথাৰখনে গোটেই চাৰিওফালে পানী হৈ আছে, আপোনালোকে দেখা পাইছে। এতিয়া ধান ৰোৱা হোৱা নাই, কাৰণ এতিয়া বহুত পানী হৈ আছে, সেইকাৰণে ইয়াত এতিয়ালৈকে ধান ৰোৱা হোৱা নাই। আৰু হেমন্তহঁতৰ এই পথাৰখনত মোৰ লগত আছে কেইটামান গৰু, পিছফালে আপোনালোকে দেখিছে চাগে। আৰু এই গৰুকেইটাৰ বাদে আৰু কোনো নাই, মাত্ৰ মই আৰু গৰু কেইটামান আছে ইয়াত। চাওক আপোনালোকে এই পথাৰখনৰ এটা সুন্দৰ পৰিৱেশ। আমি পিকনিক খাবলগীয়া হ'লে এই পথাৰখন দেখাওঁ হেমন্তহঁতৰ পিছফালে। ইয়াতে আমি পিকনিক হৈছে, আমি পিকনিক খাওঁ। আৰু এয়া চাওক কিমান দ পানী, কিমান পানী দেখিছে, দ পানী। এয়া মই পৰিবলৈ ধৰিছিলোঁ এতিয়া। অ' মাই গড, कैसा लगा मेरा मजाक? তো দোস্ত এইখনে হৈছে হেমন্তহঁতৰ পিছফালে থকা বম ডাঙৰ একদম তামাম ডাঙৰ একদম এখন পথাৰ এইখন। আৰু ইয়াৰ পিছফালে এইটো এটা জংঘল হৈ গৈছে, এইটো এটা বাগান আছিলে, বাগানটো পুৰা জংঘল হৈ গৈছে। আৰু সেইফালে আৰু এটা বাগান আছে। তো এইটোৱে হৈছে হেমন্তহঁতৰ পিছফালে থকা এটা বম ডাঙৰ একদম তামাম ডাঙৰ এখন পথাৰ। তো দোস্ত আজি আপোনালোকক হেমন্তহঁতৰ পিছফালে থকা বম ডাঙৰ পথাৰখন দেখালোঁ। আৰু ইমানতে আজি মই ভিডিঅ'টো সমাপ্ত কৰোঁ। আৰু একদম মানে আপোনালোকক বম ভিডিঅ' একদম আনি থাকিম, একদম মস্তি একদম ভিডিঅ' আহি থাকিব, আপোনালোকে চাই থাকিব। আজিলৈ আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আৰু যদি ভিডিঅ' চাই আপোনালোকে অলপ ভাল পায় তেতিয়া লাইক কমেণ্ট একদম ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা এই ঘণ্টাটো একদম পুৰা দবাই দিব যিমান পাৰে, ঠিক আছে। তো ইমানতে আজি মই ভিডিঅ' শেষ কৰোঁ। আৰু এই ভিডিঅ'টো কেৱল মাত্ৰ এণ্টাৰটেইনমেণ্ট পাৰপছৰ কাৰণে বনোৱা হৈছে, মানে সেয়াই আৰু মানে মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে। গতিকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব। আৰু আজি আমাৰ ভিডিঅ' ইমানতে সমাপ্ত কৰোঁ। বাই বাই। कोई तरीका है भीख मांगने? আৰু এনেকৈ ভিডিঅ' বনাই থাকোঁতে মোৰ ভৰিত লাগিলে এডাল জোক।